Bodo BTR শিক্ষকসকল জিন্দাবাদ প্রমোদ বড় মিছলিয়া প্রমোদ বড় মিছলিয়া প্রমোদ বড় ঠক প্রবঞ্চক নির্বাচনের আগতে দিয়া প্রতিশ্রুতি মানিল নির্বাচনের আগত দিয়া প্রতিশ্রুতি মানিল শিক্ষকসকলে রাজনীতি নচলিব শিক্ষকসকলে রাজনীতি নচলিব আমার দাবি ন্যায্য দাবি BTR गोरोबथानि 6.3 नं दफाखौ मावफुंनानै BTR ओनसोलनि गुदि आरो गेजेर फरायसालिफोरखौ सरकारि खालामनायनि गेजेरजों फोरोंगिरि गैयै फरायसालिफोराव फोरोंगिरिफोर थिसननांगौनि थाखाय अल BTR एलिमेन्टारि टीचार एसोसिएशननि बानजायनायाव क'क्राझार नोगोरनि गेजेराव थानाय गान्धी पार्कआव 3 घन्टा सोमावसारनाय हाबाफारि लानाय जायो। बे खुद्रिसारनायनि गेजेरजों BTR सरकार आरो आसाम सरकारखौ गोख्रों रावजों सोंखारियो। উল্লেখ আছে দফায় দফায় কার্যকরী কৰি আছে কিন্তু আমাৰ ভেঞ্চাৰ সমস্যাৰ সমাধানৰ কাৰণে বিটিআৰ চৰকাৰে একে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। গতিকে ইয়াৰ আমি তীব্ৰভাৱে নিৰ্দেশনা জনাব বিচাৰিছোঁ যদি অনতি পলমে আমাৰ 6.3 আমাৰ ক্লজটো যদি কনচিলিয়েশ্যন কাৰণে ইমপ্লিমেণ্ট নকৰে আমি ইয়াক লৈ ডাঙৰ আন্দোলন গঢ়ি তুলিম আৰু বিটিআৰ চৰকাৰক আমি এইটো হকিয়ানি দিব বিচাৰিছোঁ যোৱা নিৰ্বাচনৰ আগত প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ হৰদত্ত বীৰদত্ত ভৱনত এটা ডাঙৰকৈ আমাক প্ৰগ্ৰাম পাতিছিল তাত আমাক মাতি লৈ এটা কথা কৈছিল যে বিটিআৰ চৰকাৰে যদি স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰিব নোৱাৰে অতি সোনকালে তেনেহ'লে আমাৰ এটা মাননি দিয়াৰ কথা আছিল কিন্তু আজিলৈকে বিটিআৰ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এইকাৰণে ইয়াৰ প্ৰতিবাদত আমি এই ধৰণৰ কাৰ্যসূচী লৈছোঁ আৰু ইয়াৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াক আমি হকিয়াই দিব বিচাৰিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতু বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী একেতে বিটিআৰৰ বৰ্তমান উচিত আৰু একেতে গভৰ্ণমেণ্টৰ অধিপতি আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা একেতো অন্যতম বিটিআৰ চুক্তিৰ এজন স্বাক্ষৰকাৰী একেতো বিটিআৰ স্বাক্ষৰত যিমানখিনি চুক্তি আছে সেইখিনি জানে কিন্তু এই চুক্তিখিনি আজিলৈকে আমি হকিয়াই দিব বিচাৰিছোঁ যে ৰাজনৈতিক অকল শিক্ষকসকলক ব্যৱহাৰ কৰি আমি ইয়াৰ পিছত আমি আৰু এনেকুৱা এটা আন্দোলন কৰিম যাতে বিটিসি সরকার একদম আজি দুর্ভাগ্যের বিষয় আমি এই আন্দোলন মুখ্য কেটত লৈছিলো আজি প্রমোদৰ গভৰ্ণমেণ্ট ভয়ত গপাৰ কাৰণে পারমিশন নিদিলে আজিলৈকে এতিয়ালৈকে আমি পারমিশন আজি 10 দিনলৈকে আমি কাম কৰি আছো কিন্তু বিটিসি চৰকাৰে নিদিলে বহুত ক্ষতিকাৰক বিষয় আমি ইয়াৰ পৰা এই ধৰ্ণাস্থলীৰ পৰা আমি হকিয়াই দিব বিচাৰিছোঁ আমাৰ সমস্যাটো সমাধান কৰি ৰূপায়ণ কৰে। क'क्राझारनिफ्राय सन्जय रायनि रिपर्ट रिलाइभ निउज 24। नोंथांमोना सानफ्रोमबोनि खौरांखौ मोननो थाखाय रिलाइभ निउज 24 बड' इउटुब चेनेलखौ साबस्क्राइब खालामनायजों लोगोसे फेसबुक पेजखौ फल' खालामनानै लाइक शेयार खालामनो दाबाव। गोजोन्थों।